নমস্কাৰ বন্ধুসকল আমাৰ সাকসেস কি চ্যানেললৈ আপোনাক স্বাগতম। ইয়া প্ৰথম অধ্যায়ৰ ইউনিট 1ৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ পাৰ্ট 1ৰ ভিডিঅ'। ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3 আৰু আন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক। 1 নং প্ৰশ্ন, পাঞ্জাবৰ প্ৰধান শস্য কি? উত্তৰ ঘেঁহু। 2 নং প্ৰশ্ন, নাটক শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? উত্তৰ নাট। 3 নং প্ৰশ্ন, সৌন্দৰ্যৰ সৃজনেই হৈছে? উত্তৰ কলা। 4 নং প্ৰশ্ন, কথাকলি নৃত্য কোন ঠাইৰ অন্তৰ্গত? উত্তৰ কেৰেলা। 5 নং প্ৰশ্ন, বেনৰ পুতলা নাচ ক'ত প্ৰচলিত? উত্তৰ পশ্চিমবংগ। 6 নং প্ৰশ্ন, যক্ষগান কোন ঠাইৰ অন্তৰ্গত? উত্তৰ কৰ্ণাটক। 7 নং প্ৰশ্ন, এটা প্ৰাচীন সংস্কৃত থিয়েটাৰৰ নাম কোৱা? উত্তৰ কুটিয়াত্তম। 8 নং প্ৰশ্ন, টোপলা বাকুত কোন ঠাইৰ অন্তৰ্গত? উত্তৰ কেৰেলা। 9 নং প্ৰশ্ন, ফুলকাৰী দৃশ্যকলা নে পৰিবেশ কলা? উত্তৰ দৃশ্যকলা। 10 নং প্ৰশ্ন, বিজয় যোশীৰ কাৰুশিল্পৰ নাম কি? উত্তৰ ফট চিত্ৰাংকন। 11 নং প্ৰশ্ন, পঞ্জাবৰ আঞ্চলিক নৃত্যৰ নাম কি? উত্তৰ ভাংৰা নৃত্য। 12 নং প্ৰশ্ন, মাধৱনী অংকন কোন ঠাইৰ অন্তৰ্গত? উত্তৰ বিহাৰ। 13 নং প্ৰশ্ন, ধৰ্মাৰ্য কাম মোক্ষা নামিদ মৈবক সাধনম বাক্যশাৰী কৰ পৰা লোৱা হৈছে? উত্তৰ সাংগদেৱৰ সংগীত ৰত্নাকৰ। 14 নং প্ৰশ্ন, ব্লক মুদ্ৰণ দৃশ্যকলা নে পৰিবেশ কলা? উত্তৰ দৃশ্যকলা। 15 নং প্ৰশ্ন, এটা ক্ষেত্ৰীয় নৃত্যৰ নাম লিখা? উত্তৰ বিহু।